নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোক সকলোৱে ভালে আছা। এই মুহূৰ্তত তোমালোকৰ বাবে লৈ নিছোঁ এটা খুবেই ভাল খবৰ। তোমালোকৰ মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ ৰিজাল্ট কেতিয়া দিব আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল যোগে ঘোষণা কৰিছে। গতিকে তোমালোকক জনাইছোঁ ইয়াৰ সম্পূৰ্ণ সবিশেষ বিতংভাৱে। গতিকে তোমালোকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকিবা আৰু যদি চেনেলত নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বলৈ নেপাহৰিবা। মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী চূড়ান্ত পৰীক্ষাৰ ফলাফল আমি খুব কম দিনৰ ভিতৰত মানে এনি ডে বুলি ক'ব পাৰে, খুব কম দিনৰ ভিতৰতে আমি ঘোষণা কৰিম। আৰু এতিয়ালৈকে আমি বানপানীৰ কাৰণে কোনো বিশেষ আমি ব্যৱস্থা আমি কেনচেল কৰা নাই। কিন্তু যি ইণ্টাৰভিউ আছে, পৰীক্ষা আছে, যিহেতু বৰাক উপত্যকাৰ পৰা মানুহ এতিয়া আহিব নোৱাৰিব, হোজাইৰ পৰা মানুহ আহিব নোৱাৰিব, গতিকে ৰাজ্য চৰকাৰৰ ইণ্টাৰভিউ পৰীক্ষা আদিক আমি ৰিচিডিউল কৰিব কৈছোঁ। কিন্তু গুণোৎসৱ ৰিচিডিউল কৰাৰ কথাটো অহা নাই, কাৰণ সেই গুণোৎসৱ জিলাবিলাকত এতিয়ালৈকে বানপানীৰ বিশেষ প্ৰভাৱ পৰা নাই, বা যদিও প্ৰভাৱ পৰিছে আমি ভাবোঁ তথাপিতো নিয়াৰিকৈ গুণোৎসৱ হৈ যাব, যিহেতু আমি এতিয়াও শ্ৰেণীসমূহ বাতিল কৰা নাই। কিন্তু পৰীক্ষাসমূহ আমি য'ত পৰীক্ষা আছে তেওঁলোকক আমি ৰিচিডিউল কৰিব কৈছোঁ।